ঐ কি হল এই এটা ধর 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 এই যা দে না ওই দে হইছে মারবা লাগবো এই শেষ অবস্থা হাই কিনা আনি একদম খরে খরে ওলা নাই এটা কোর উঠি আছে একদম ইন্দে পার হয়ে যাব যা 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 পাবি যা ওলা নহলে ওই রং দে কই দুজা হাকুলে দে দুজা হাকুলে দে খালি মানুহে দিব দে ওই এটা নামে আনি ভাই ওগুনি সাপের নাম কোন সাপের নাম ওগুনি এই যে দেখিনি কেন হবো তো ওগুনি নমরিস তো সাপাও এই খিড়কি দাই এখানে খুলে উলিয়া ওই লে আয় ওই দামাও দেখ ফটো করছে দেখ Guys, finally success. Hello বন্ধুসকল মই মানে বাৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টোত আমাৰ মানে গাঁৱৰ কেনেকৈ আমি মানে গাঁৱত কেনেকৈ মানে হোলী খেলো তো সেইখিনি দেখাবলৈ চেষ্টা তো বলক বেছি দেৰি নকৰে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এতিয়া ৰং দিবলৈ গৈ আছো আৰু এইফালে পুৰা এটা ঘৰত আহি পালো মানে ইয়াতে মানে দৰ্জা খুলি দিয়া নাই আৰু ইফালে পুৰা পুৰা উঠি আছে ইফালে যা যা ওলাই আহ ওলাই আহ উঠছে ওলাই আহ চাবি দাইডাল ৰডডাল দৰ্জা খুলে দে নহলে উঠিব দৰ্জা খুলে দে যা উঠে সবাই বেয়া নামাৰ দে সোনকালে ওলাই দে এই ওলাইছে টানিলে ঐ বাহিৰ দিলা শেষ হ্যাপি হোলি মুখতে নাই প্ৰায় মেইন গোটা কাহার লগা নাই এটা আবিলে খালি এই যে অবস্থা এইখিনি ধর এইখিনি দেখ এইখিনি পানি লাগাও মার ধর ওই গোটা কানে ধর ওই লে ওই ধর জগাই ওই আয় গোটা কানে ওই রঙান আবি কিছু নাই রং তো নাই ওই রঙান রং দিবি ধর ওই বাটাতে আবি রং দে আবিলে রে গোটা রঙে নাই দা আবিলে কিছু নাই যা ভিডিও না নাকি ও মানে খেলা রাখি কিবা কিনে উচ্চা বল খালি একটা ফুট দিব ফুট দুই মানে কো দসপা ফুট ওটা খেলা হোলি খেলা কথা কয় যা দজা করে দেখ নহলে আমার কিন্তু মানুষকে বেলেগ থাকে না এই দেনতে উঠে দজা পারে মনে খেলা রাখি কিবা কিনে উচ্চে খেলা না লাগে তো এটা খালি ফুট দিব খালি ফুট do মানে দসপা গো খালি ফুটে দিব রে এটা দাসে ভাই খালি ফুটে দিব অবস্থা আজি হোলির দিন আজি ওলাই আইছ নিদিব আপু লেতেরা হব ও রঙের দিকে বেশি পানি আছে আছে
তুমি দিনা দে দে দিছো তুমি দিনা কোটাকে দিছো আর ইগো দিবে না তাহতি পানি করে পানি দেখ পানি লে বেয়া হবো এই আরে না কি বেদম তুমি যাব করি শেখর তোর ওই মাথা কাটুন দে ডোন্ট টক টক মি বসি যাব র কিন্তু একটাই ভাল লাগছে সকল আরো সুন্দর নাইয়ে লাগে বহুত মানে বাড়ি বাড়ি কই আছো বাড়ি বাড়ি যাইছো এই দিন দুজন আগে দিয়া পুল ওই আর কার হাতে আছে দেখ আবিল দেখ আবিল সে মেরি One, two, three. Happy Holi! Happy Holi! Moi video he kori asil. Happy Holi! Aya bol ko. Holi happy. Laga sutti. To guys amar gaon ene koi ami Holir উদযাপন কৰো আৰু মাথা দেখ তুমি মাথা দেখ তাকে চালি দে মুখান এইফালে আৰু কোনমাক দিব কল আৰু হৈ গ'ল এনেকৈ এই বছৰ ৰং খেলা আৰু এই বছৰ বহুত বেছি ভাল লাগিছে কাৰণ গোটেই গাঁৱৰ ল'ৰা ছোৱালীকে গোটেই ওলাইছে তো বহুত বেছি ভাল লাগিল আৰু এই বছৰ ৰং খেলি এতিয়া ধুনীয়াকৈ গা পা উঠো আৰু একদম অৱস্থা মোৰ নামানা কৰি দিছে এতিয়া ধুনীয়াকৈ গাটো ধুৱাহে কথা আৰু মই কাকো ৰং চং লগা নাই তাৰ কাৰণে ইখন হাত মানে একো ৰং লগা নাই আৰু মানে মই যিহেতু ভিডিঅ' কৰি আছিলোঁ তাৰ কাৰণে কাকো ৰং দিয়াই নাই তো এতিয়া ধুনীয়াকৈ গাটো ধুই লওঁ আৰু তো এনেকৈ ৰং চং খেলি গা পা ধুই ভাত পানী খাই লৈ এতিয়া ওলালো হুৱেৰি চাবলৈ তো বলক যাওঁ এতিয়া হুৱেৰি চাবলৈ জেলকা চাৰ কিন্তু জেলকা চাৰৰ ক'ত হুৱেৰি হয় গম নাপাওঁ আগত যাই লওঁ তাৰপিছত গম পাম আৰু তো বলক যাওঁ এতিয়া জেলকা চাৰলৈ ফাইনেলি আহি পালোঁ জেলকা চাৰ কিন্তু ক'ত হুৱেৰি হৈ আছে একো গম নাপাওঁ মানে ইয়াতে আজি মানে এই বছৰ ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ বিচাৰিয়ে পোৱা নাই এজনক সুধিলোঁ তাই অকল তাই আপুনি বিচাৰি আছে আৰু এতিয়া পোৱাই নাই আৰু জেলকা চাৰলৈ স্বাগতম আৰু আমি এইফালে গৈহে আছোঁ কিন্তু এইফালে নায়ে দৌল ক'ত মানে হুৱেৰি হৈয়ে নাই আকৌ ঘূৰিব লাগিব কিন্তু একো মানে গমেই নাপাওঁ আকৌ যাই আছোঁ আৰু অ' ভাই কি কয় জেলকা চাৰৰ ক'ত হয় হুৱেৰি জেলকা চাৰৰ ক'ত হুৱেৰি হয় গোলেগাঁও তাতে যাই তাহলে টেনশ্যন নাই আমি ৰাস্তাত নাপাম মানুহ পাইছোঁ একেবাৰে কিন্তু ৰ'ব কাহিনীটো ইয়াতে শেষ হোৱা নাই তাহাঁতে অকল দলেগাঁৱত হুৱেৰি হৈ আছে কিন্তু একো হুৱেৰি হৈ নাই তাক আমাক এনেহে লৈ গৈ আছে তো গাইছ আহি অৱশেষত পাই গ'লোঁ আৰু একদম বহুত সময় ঘূৰি ফাইনেলি পাই গ'লোঁ আৰু সেইফালে আছে হুৱেৰিটো তাতে তো গৈ আছোঁ আৰু লাহে আৰু যিকেইজন আমাক ছোৱালীয়ে মানে কল যে দলেগাঁৱত হুৱেৰি হৈ আছে তাহাঁতৰ ঘৰে দলেগাঁৱত আমি সুধিলোঁ এইফালে ক'ৰবাত হুৱেৰি হৈ আছে নেকি তাতে অকল দলেগাঁৱত হৈ আছে আমিও আমাৰ বাছতে গৈ আছোঁ তাৰপিছতহে গম পালোঁ যে আমাৰ ঘৰে দলেগাঁৱত আমি ঘৰতহে গৈ আছে মানে আৰু তেনেকৈ ঘূৰি অৱশেষত আহি পালোঁ ফাগৰি ভিতাত হৈ থকা হুৱেৰিত আৰু এয়াই হ'ল ফাগৰি ভিতাৰ হুৱেৰি চাওক কেনেকুৱা মানুহ হৈছে সেইফালে আছে গোহাঁইবোৰ আৰু এতিয়া এই ফাগৰি ভিতাৰ পৰা আমি ওলাই যাওঁ এতিয়া যাম আমি টেঙাইগাঁও তাতেও মানে হুৱেৰি হৈ আছে তো এতিয়া গৈ আছোঁ টেঙাইগাঁৱলৈ আৰু ইয়াতে হুৱেৰি নচৰাৰ দুটা কাৰণ নাম্বাৰ 1 কাৰণটো হ'ল মানে গাড়ীত তেল নাই আৰু নাম্বাৰ 2 কাৰণটো হ'ল মানে আমি ৰাস্তা বিচাৰি নাপাওঁ তো তাৰ কাৰণে এতিয়া গৈ আছোঁ টেঙাইগাঁৱলৈ আৰু আহি পালোঁ বৰ্তমান টেঙাইগাঁও আৰু এইফালে চাওক কি ধুনীয়াকৈ গোহাঁইবোৰ ৰাখি থৈছে
এই গখাই ৰিক্সা এইখনে আৰু টেঙাইগাৰ হুৱেৰি সৰুকে এনেকুৱাকে এইখিনি আৰু সৰুকে ভাল লাগিল আৰু